হে গাইজ, আজি আমি ফুৰিম বুলি কৈ ভূটানলৈকে ফুৰিবলৈ ওলালোঁ আৰু এয়া আমি এতিয়া নাইট ছুপাৰত উঠি আছোঁ। এতিয়া নাইট ছুপাৰত আমি গুৱাহাটী যাম। গুৱাহাটীৰ পৰা ৰঙিয়া, তামোলপুৰ আৰু তাৰ পাছত ফাইনেলি ভূটান পামগৈ। এয়া আমি এতিয়া গুৱাহাটীত আছোঁ আৰু এয়া গুৱাহাটীত বাছেৰে আমি এতিয়া ৰঙিয়ালৈ যাবলৈ ওলালোঁ। এয়া আমি এতিয়া ৰঙিয়ালৈ গৈ আছোঁ আৰু ৰঙিয়াৰ পিছত আমি তামোলপুৰলৈ যাম। আৰু তামোলপুৰ যোৱাৰ পিছত ফাইনেলি আমি ভূটানলৈ পামগৈ। এয়া আমি ৰঙিয়াত পালোহি আৰু ৰঙিয়াৰ পিছত আমি বাছেৰে তামোলপুৰলৈ যোৱা আগত হোটেলত ভাত খাবলৈ লৈছোঁ। হোটেলত ভাত খোৱাৰ পিছত আমি চিধা তামোলপুৰৰ পৰা ভূটানলৈ যাবলৈ ওলালোঁ। এয়া আমি ভূটানৰ গেটৰ সন্মুখত আছোঁ। এইখন ভূটানৰ গেট। এতিয়া আমি ভূটানৰ গেটৰ জৰিয়তে ভূটানত সোমাবলৈ লৈছোঁ। এয়া আমি এতিয়া ভূটানত সোমালোঁ। ভূটানত সোমোৱাৰ পাছতে এয়া আমি ধুনীয়া সুন্দৰ ভিউটো দেখিবলৈ পাইছোঁ। ইয়াতে এইখন ভূটানৰ গেট, খুব সুন্দৰ লাগিছে দেখিবলৈ। এতিয়া আমি এই সুন্দৰ জেগাটো ফটো মাৰিবলৈ লৈছোঁ। দেখিছেনে বাৰু কিমান ধুনীয়া পৰিৱেশটো? ভূটানত সোমোৱাৰ পাছতে আমি গাড়ী লৈ পেলাই ভূটানৰ টাউনটো চাবলৈ গৈছোঁ। ভূটানৰ টাউনত খুব ডাঙৰ ডাঙৰ বিল্ডিং আছে আৰু পাহাৰ আছে। কি ধুনীয়া ধুনীয়া বিল্ডিং দেখিছেনে বাৰু? এতিয়া আমি ভূটানত এখন হোটেল বুক কৰিবলৈ লৈছোঁ আৰু হোটেলখন বুক কৰাটো আপোনালোকে পাৰ্ট 2ত চাব। ইয়াতে এতিয়া সামৰণি মাৰিছোঁ। ধন্যবাদ।